নমস্কাৰ দৰ্শকসকল, আজি আমি বনাবলৈ গৈছোঁ বিলাহীৰ টকটো। আহকচোন চাওঁ। তো এয়া হ'ল সামগ্ৰীবোৰ। আৰু এতিয়া কেৰাহী গৰম হৈছে, তো তেল দি দিছোঁ। তেল গৰম হোৱাৰ পাছত শুকান জলকীয়া, তাৰপিছত সৰিয়হ, আৰু সৰিয়হ দিয়াৰ লগে লগে ঢাকনিখন দি দিব, নহ'লে সৰিয়হবোৰ চিটিকি পৰি যাব। আৰু এয়া হ'ল নিমখ, এয়া পিঁয়াজ। তো এইখিনি এতিয়া ভাজি ল'ম। আৰু এতিয়া দিবলৈ গৈ আছোঁ আমি হালধি, আৰু এতিয়া দিম আমি বিলাহীখিনি অলপমান ভাজি ল'ম। বিলাহীৰ টক বনাবলৈ একেবাৰে সহজ, আৰু মই একেবাৰে চিম্পুলভাৱে বনাইছোঁ। কোনোবাই চেনি দি কিনে খাই ভাল পায়, আৰু কোনোবাই চেনি নাথাকে, তো মই চেনি দি খাই ভাল পাওঁ। চ' সেয়া চেনি অলপমান মিঠা মিঠা লাগিব, চ' সোৱাদ অনুসৰি দি দিছোঁ মই চেনি। আৰু চেনি দিয়াৰ লগে লগে অলপমান পাছতেই বিলাহীখিনি গলি যাব। সেয়া চাব, ধুনীয়াকৈ গলি গৈছে। বিলাহীৰ টক বনাবলৈ একেবাৰে কম সময়তে হৈ যায়। এয়া চাওক, বিলাহীখিনি হৈও গৈছে। তো এতিয়া আমি এখন প্লেটত বিলাহী টকখিনি ঢালি দিম। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমান।